সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী উৎপল বনিয়াৰ মনোনয়ন পত্ৰ দাখিল। ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা নগাঁও জিলাৰ ৬১ নং ৰহা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীৰ উৎপল বনিয়াই আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ পূৰ্বে ৰহা নতুন চাৰিআলি ক্ৰীড়া সন্থাৰ খেলপথাৰৰ সমাগম হোৱা হাজাৰ হাজাৰ ৰাইজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ পিছত উক্ত স্থানৰ পৰা বিশাল ৰেলীৰে কেইবা হাজাৰ লোকক লগত লৈ নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰি সমষ্টিৰ কেইবা ঠাইতো ৰাইজৰ সৈতে মত বিনিময় আৰু আশীৰ্বাদ গ্ৰহণ কৰে। আৰু এইবাৰ আচলতে ৰহাত আচলতে এটা ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে। সেই ধৰ্ম হৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে লগত সহযোগিতা এটা ধৰ্ম, আৰু এই ধৰ্ম প্ৰতিষ্ঠা কৰিব গৈ আছোঁ। আৰু সেইটো কাৰণে আমি পোনপ্ৰথমে মা বসুন্ধী থান গ'লোঁ, তাৰপাছত আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আৰু তাৰপিছত কিছু বাধা বিঘিনি আহিছিল যদিও ইয়াৰ স্বাভাৱিক কথা আহিবই পাৰে। আৰু তথাপি আমি কেতিয়াও হাৰ মনা নাই, এটা কাৰণে হাৰ মনা নাই, কাৰণ ইয়াত বহুতখিনি ৰাইজ আছে, 10,000ৰ আশে-পাশে আচলতে ৰাইজ ইয়াত ওলাই আহিছে। বহু ৰাইজ আচলতে ৰৈ আছে। ভাল লাগিছে যে মোৰ এটা কাৰণে ভাল লাগিছে যে ইয়াত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি হোৱা নাই। ইয়াত সকলো শ্ৰেণী আহিছে, ইয়াত কাৰ্বি আহিছে, টাৰ্কিয়া আহিছে, লালুং কছাৰী, সকলো আচলতে অসমীয়া মুছলমান সকলো আচলতে ইয়াত লোকৰ বাসিন্দা আমি দেখিবলৈ পাইছোঁ। আৰু সেইটো আচলতে সুন্দৰ এটা ছবি। আৰু কিয়নো ৰহাই আচলতে অনুভৱ কৰিছে যে ৰহাত আচলতে কিমানখিনি অসুবিধাৰ সন্মুখীন হৈ আছে। আজি স্বাস্থ্য, শিক্ষা, আজি কৃষি ক্ষেত্ৰতে হওক, স্বাৱলম্বিতা দিশৰ ক্ষেত্ৰতে হওক, আৰু যিমানখিনি আমাৰ ব্যৱস্থা আছে সেই ব্যৱস্থাৰ ক্ষেত্ৰতে সকলো ক্ষেত্ৰতে 126টা সমষ্টিৰ ভিতৰতে পিছপৰা সমষ্টি, এই কথা আচলতে ৰাইজে অৱগত হৈছে। আৰু ৰাইজে সেইটো কাৰণে নিজৰ সন্তানটোক আচলতে ৰাইজৰ কাৰণে উলিয়াই দিছে। আপোনাৰ ৰেলী কৰাৰ পৰিকল্পনা এটা আছে নেকি? চাওক, ৰেলী কৰাৰ পৰিকল্পনা বুলি কথা নাই। আচলতে ৰহা ৰাইজ বিভিন্ন ঠাইৰ পৰা আহিছে। অকল মই ইয়াত বোলে ইয়াত আছোঁ, আপোনালোকে চাব পাৰে এতিয়াও বহু হাজাৰ হাজাৰ গাড়ী আচলতে নিজে নিজে আহিছে। আৰু বহুত ঠাইতে আচলতে প্ৰতিশ্ৰুতি দিছে, বহুত ঠাইত আচলতে মানুহ ৰৈ আছিলে, কিন্তু মই সেইখিনি মানুহক সুবিধা দিব নোৱাৰিলোঁ। বহু মানুহ আচলতে আন্তঃবজাৰপৰা ৰৈ আছে। সেই সকলো তেওঁলোকৰ প্ৰতিনিধিত্ব উলিয়াই থ'লে চাওক, যেতিয়া তেখেতসকলৰে এজন প্ৰাক্তন বিধায়ক তেখেতে যেতিয়া বাজপেয়ী সময়ত ক'ব যে উৎপল বনিয়াৰ সন্মুখত কোনো ধৰণৰ আচলতে প্ৰতিদ্বন্দ্বিতা, শক্তিশালী প্ৰতিদ্বন্দ্বিতা নাই বুলি, আৰু এগৰাকী প্ৰতিদ্বন্দ্বিতা আছিলে সঞ্জীৱ হাজৰিকা, তেখেত